Hello guys, good morning and welcome back to my YouTube channel Nitish Vlogs আৰু সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু আজি মই একদম আমাৰ মিচিঙৰ ট্ৰেডিশনেল ড্ৰেছত আছো এইফালে চাওক পুৰা পিন্ধি লৈছো আৰু ইয়া আমাৰ গেটটো মানে টিএমপিকে অধিৱেশন আছে মানে দুদিনীয়া আছিলে কালি এদিন গল কালিটো আপোনালোকক নেদেখালো আজি লাষ্ট হ'ব আৰু আজি ৰাতি প্ৰগ্ৰাম হ'ব আমাৰ মিচিঙৰ ডাঙৰ ডাঙৰ সিঙ্গাৰ আহিব আপোনালোকক দেখুৱা সব ব্লগটো চাই থাকিব আৰু এতিয়া ফ্ল্যাগ হোষ্টিং হ'ব এইফালে ময়ো ফ্ল্যাগ হোষ্টিং কৰিম মানে বহুত ভাল লাগিছে আপোনালোকে ব্লগটো চাই থাকিব নমস্কাৰ জনাইছোঁ সকলোকে অভিনন্দন জনাইছোঁ আজি মাজুলী জিলা সমিতিৰ টিএমপিকে আঞ্চলিক সমিতিৰ উদ্যোগত যি ত্ৰিবাৰ্ষিক অধিৱেশন টিএমপিকে এমএমকে উদ্যোগত যি ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাইছে আৰু গোট খোৱাৰ ফলত জাতীয় চেতনাৰ উদ্ভুত দি জাতীয় চেতনাক ভাল পাই মিচিং জাতিক আৰু এখোজ আগুৱাই লৈ যাবৰ উদ্দেশ্যেৰে ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাইছে এখন প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে যি গণতান্ত্ৰিক যি প্ৰক্ৰিয়া সেই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যি আন্দোলন যি সংগ্ৰাম টিএমপিকে এমএমকে আৰু টিএমএমকে নেতৃত্বত গঠন কৰা হৈছে বা নেতৃত্বত যি আন্দোলন গঢ়ি তোলা হৈছে সেই আন্দোলনৰ ব্যাপক সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰে ভিত্তিত ইয়াত হাজাৰ হাজাৰ মানুহ গোট খাইছে আজি মলাপিণ্ডা ৰংগমঞ্চত আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত হোৱা ত্ৰিবাৰ্ষিক যিখন অধিৱেশন সেই অধিৱেশনত আমি দেখিবলৈ পাইছোঁ সক্ৰিয় সংস্কৃতি পৰম্পৰা ৰক্ষা কৰিবৰ উদ্দেশ্যেৰে যি ধৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাত আমি একদম দ্বিমত নাই যে সেই সংগ্ৰামক প্ৰত্যেকজন মিচিং জাতিৰ মানুহে ভাল পাইছে অভিনন্দন জনাইছে সংগ্ৰাম জনাইছে ধন্যবাদ আজি মিচিং ভাষাৰ যি পবিত্ৰ দিন সেই অধিৱেশনৰ থলীৰ পৰাই আমি প্ৰত্যেকজন অসমভাষী তথা প্ৰত্যেকজন মিচিং ভাষী মানুহক আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজি পবিত্ৰ যি ভাষা দিৱস মিচিং ভাষা দিৱস সেই মিচিং ভাষা দিৱসত আমি প্ৰত্যেককে অভিনন্দন জনাইছোঁ সেই ভাষাক আমি জীয়াই ৰাখিব লাগিব সেই ভাষাক আমি চৰ্চা কৰিব লাগিব আৰু অসমত বাস কৰা প্ৰত্যেকজন মানুহেই অসমৰ দ্বিতীয় বৃহত্তৰ জনগোষ্ঠী হিচাপে সেই ভাষাক সেই সংস্কৃতিক জীয়াই ৰখাটো প্ৰত্যেকজন অসমবাসীৰ দায়িত্ব বুলি আমি অনুভৱ কৰোঁ ধন্যবাদ আৰু গেটটো চাওক কি মজাকে বনাইছে ইফালে এইবিলাক ভলণ্টিয়াৰ্ছ গুড মৰ্নিং এইবিলাক ব্ৰ ভলণ্টিয়াৰ্ছ আজি পুৰা দায়িত্ব আৰু ইহঁতৰ আইনে ৰকম volunteer dosi belum sempat apa tu kan alfar itu আইনে রকম তো গাইজ ফ্ল্যাগ হোষ্টিং চাই লওক এতিয়া আপোনালোকে ফ্ল্যাগ হোষ্টিং এতিয়া ফ্ল্যাগ হোষ্টিং কৰিব লাগে এইফালে চাওক মানুহ চাওক কিমান মানুহ অ' মাই গড মন্দাসনাম শিলক আছে তাপাম মিসিং পরিং দেবং মিসিং নিমাক দেবং মিসিং নিমাক দেবং সে মিরুক দেবাসক শিলক লেতম বিচার আগের তারুসক ওলক দুনে উনানেবং মন্দাসনাম দোলুং লক গিনে বাতাক দেবালক গিনে ওলক দেবং আবো কেবাদেবং আউন কেবালক মন্দাসনাম রেগাম আপুইন কুম্পা সিগেলা Siloka mulu leton teacher agar taruh ger berapa malu, sesiloka leton teacher sum ger berapa mulu, awal kebalok kebangabu, gupula tu atau api kebalok ke, awal kebalok ke sini jatuh lagi silakan melongok, atau lagi apa? Mulu kebangabu kalau ada boru sunam dem mulu iya, mulu. Walau agar kalian ada apa modul sebilang pilih kalian harus boleh. Cah, apa ya? Itu cara mana lupa itu? Misi. ফাইনালি ফ্ল্যাগ হোষ্টিং হৈ গ'ল এইফালে চাওক সব ফ্ল্যাগ হোষ্টিং হৈ গ'ল
So guys, আমাৰ লোহিত ফটোগ্ৰাফীও আহি পালে আমাৰ গাঁৱত। চ' কেনেকুৱা লাগিছে? মজা হাই ফাই হাই ফাই ন? বহুত ডাঙৰকৈ পাতিছে। TMPKৰ তৃতীয় বাৰ্ষিক অধিৱেশন হয় আৰু মিউজিক ফেষ্টিভেল আহি আছে এইবাৰ, জান ন? লগ পাম আগতে এবাৰ মোৰ ব্লগত ওলাইছে সি। চ' এতিয়া প্ৰগ্ৰেম হ'ব, আপোনালোকক দেখাম। ষ্টেজৰ ওপৰত নাচিব মানুহে, বঢ়িয়া। চ' গাইজ এতিয়া মই কোৰাছ গাম, মানে কি গ্ৰুপকৈ গাম। চদিয়াতকৈ বুৰুলিলৈকে আমাৰ মিচিং কোৰাছ গাম আৰু পূৰা মানুহ চাই আছে, চাওক। গণশক্তি আছে, নিজৰ ক্ষেত্ৰখনত নিজে চ' গাইজ ফাইনেলি আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈ গ'ল আৰু এইফালে আছে আৰু আজি কোন কোন আহিব আমাৰ সাংস্কৃতিক সন্ধিয়াত? আজি আহিব সৰ্বেশ্বৰ কাৰ্ডম, শংকৰ গাম আৰু আমাৰ অঞ্চলৰে আমাৰ গাঁৱৰে সুযোগ্য সন্তান চিৰঞ্জীৱ দলে মোৰ লগৰ হয়, খুব ধুনীয়া। ত' আপোনালোকে চাই থাকিব ব্লগটো। আৰু এতিয়া মানে এইকেইটা জইন কৰিছে, সৰু সৰু পোৱালীকেইটা নাচি আছে। সব মানুহ ফিল্ডত ফুল হৈ গ'ল আৰু আজি লাষ্ট।
असपला जडून मला कोनो होता गायन मीन मोदून दुःखमार्न निसिनोद दिसा दुःखना से वाचून कोण होद मीन दुःखना No sé cómo fui con eso. Mamo por mamo fui a
Batu